সুৰৰে দেউলৰে নমস্কাৰ বন্ধুসকল, ৱেলকাম টু এছ অফিচিয়েল। মই অনুৎপল শইকীয়া। আজি এটা নতুন ভিডিঅ' লৈ আপোনালোকৰ মাজলৈ আহিছোঁ। আশা কৰোঁ সকলোৱে ভিডিঅ'টো আদৰি ল'ব আৰু সকলোৱে লাইক কমেণ্ট আৰু শ্বেয়াৰ কৰিব। আৰু আগৰ ভিডিঅ'খিনি চাব। আগৰ এটা আমি ব্লগ ভিডিঅ' বনাইছিলোঁ, ব্লগ ভিডিঅ'টো সকলোৱে চাব। সেইটো প্ৰথম আমাৰ ব্লগ ভিডিঅ' আছিলে। ওপৰত ইয়াতে আই বাটনত দিয়া আছে, সকলোৱে চাই ল'ব। মেইন টপিকটোলৈ আজি আমি একচুৱেলি পাতিবলৈ আহিছোঁ অলপ ভূতৰ কথা। আপোনালোকে সকলোৱে হয়তো শুনিছে, আমাৰ অসমীয়া সমাজতো এইটো থাকেই ন, এইটো খেতৰে পোৱা বুলি কয়, যিটো বা জকাই পোৱা বুলি কয়। সেইটোৰ বিষয়ে মোৰ নিজৰ এক্সপিৰিয়েঞ্চ আৰু প্লাছ মানে আচলতে হয় কি, মই মানে এনেকৈ যিমানডোখৰ গম পাইছোঁ, মই যিমানখিনি গম পাইছোঁ তাৰ পৰা ক'ব বিচাৰিছোঁ। এইটো একচুৱেলি মোৰ লগতো হৈছিলে। আপোনালোক সকলোৱে জানে যে খেতৰে পোৱা বুলি এটা বস্তু আছে আমাৰ অসমীয়া সমাজত, যে কি হয়, যেতিয়া মানুহটো ৰাতি শুই থাকোঁতে কি হয়, কিবা যেন হেঁচা মাৰি ধৰিছে এনেকুৱা মানে কিবা হেঁচা মাৰি ধৰে আৰু কি হয়, এনেকুৱা আঙুলিবোৰত এনেকৈ ধৰি এনেকৈ খামুচি ধৰা নিচিনা লাগে, আৰু গাটো এনেকৈ জোকাৰি থকা নিচিনা লাগে, গোটেই ভাইব্ৰেট কৰি পেলাই গাটো এনেকৈ একদম মানে ধৰি পিনে একদম ঘটালি থকা নিচিনা লাগে। তাৰপৰা আনকি ইমেজটো মানে ইমাজিন হৈছে কেতিয়াবা, মানে এনেকুৱা লাগে যেন দেখিছোঁ, এনেকুৱা লাগি যায় মানে হয় মানে এক্সপিৰিয়েঞ্চ হয়। তাৰপিছত এতিয়া সকলোৱে শুনিছে, গতিকে আপোনালোকৰ যদি কাৰোবাৰ লগত তেনেকুৱা হৈছে তেন্তে কমেণ্ট কৰি জনাব। আৰু মোৰ লগত এইটো হৈছে, ঠিক আছে। মই এতিয়া মোৰ নিজৰ এক্সপিৰিয়েঞ্চটো কৈছোঁ। মোৰ নিজৰ এক্সপিৰিয়েঞ্চ, মই যেতিয়া ক্লাছ মানে যেতিয়া মেট্ৰিক দিব হৈছে, মেট্ৰিক দিয়াৰ আগত কি হয়, এদিনা ৰাতি মানে কেইবাদিনো হৈছে বাৰু, যেতিয়া ফাৰ্ষ্ট হৈছে সেইদিনা দিনটো কৈছোঁ। মই সেইদিনাখনি ৰাতি পঢ়িছোঁ আৰু পঢ়ি মেলি 12টামান বজাত শুইছোঁ আৰু সেইদিনাখনি এতিয়াতো পৰীক্ষা আগত একদম মানে একেবাৰে পৰীক্ষা চাগে মানে কাইলৈ পেপাৰ আছে, এনেকুৱা মানে আজি হৈছে তোমাৰ। তাৰপিছত কি হ'ল, মই এনেকৈ পঢ়ি মেলি শুবলৈ গৈছোঁ আৰু তাৰপিছত শুইছোঁ এনেকৈ বিচনাত, চিলমিলকৈ টোপনিটো আহিছে। তাৰপিছত কি হ'ল, মোক মানে যেন কিবা এটা এনেকৈ গাত একদম হেঁচা মাৰি, একদম বুকু চুকু হেঁচা মাৰি ধৰিছে। তাৰপিছত এনেকুৱা লাগিছে, মই ভৰি আঙুলিবোৰ এনেকৈ আঙুলিৰ পৰা এনেকৈ ধৰি গোটেই ঘটালি পেলোৱাৰ নিচিনা লাগিছে। মানে মোৰ গোটেই গাটো ঘটালি পেলাইছে মানে এনেকুৱা মানে। আৰু এনেকুৱা হৈছে মানে মোৰ মানে চেহেৰাটো ইমাজিন হৈ গৈছে, এনেকৈ দাঁত উলিয়াই হাঁহি থকা নিচিনা, যিটো ইমাজিন হৈ গৈছে মানে। তাৰপিছত একদম মানে মোৰ ভয়ত এতিয়া মানে মোৰ মানুহটো মানে সাৰ পাইছোঁ, কিন্তু মোৰ মানে এনেকুৱা লাগে যে মানুহটো সাৰ পাই আছোঁ। আপোনাৰ ফিলিংটো কেনেকুৱা হ'ব যে আপুনি মানুহটো সাৰ পাই আছে, কিন্তু আপুনি সঁচা সাৰ পাই নাথাকে মানে চিলমিলি টোপনি থাকে একচুৱেলি। তাৰপিছত কি হয়, সাৰ পাই আছোঁ যেন লাগিছে। তাৰপিছত মই মানে এই ডিঙিটো হেঁচা মাৰি এনেকৈ ধৰি আছে, এনেকৈ ধৰি হেঁচি আছে। তাৰপিছত মই এতিয়া মুখৰ পৰা মাত মাতিব পৰা নাই। মানে মোৰ কাষতে দাদা আহে, মোৰ মানে জাষ্ট মই শুইছোঁ, দাদা আহে, কিন্তু মোৰ মানে ইটো ৰুম দাদা সেইটো ৰুমত দাদা হোৱাই নাই। দাদা সাৰ পাই আছে, দাদা লাইট জ্বলিয়ে আছে। মই এতিয়া মানে তাক ইচ্ছা কৰি মাতিব পৰা নাই, মোক এনেকুৱা হৈছে, মই ইমান চিঞৰিব চাইছোঁ মানে চিঞৰিব পৰা নাই। ইফালে আকৌ সাৰ পাই আছোঁ, গম পাইছে। এতিয়া কি হ'ল মানে, এতিয়া মোৰ সেইটো তেনেকুৱা হ'ল, মইতো বেয়া ভয় খালোঁ কেইবাদিনো হ'ল। তাৰপৰা হায়াৰ ছেকেণ্ডেৰীটো হোষ্টেলত আছিলোঁ, হোষ্টেলটো হৈছিলে তেনেকুৱা। আৰু মোৰ হোষ্টেলৰ ৰুমমেট এজনো হৈছিলে তেনেকুৱা, আমাৰ দুইটাই হয় তেনেকৈ। তাৰপৰা একদম মানে খুব ভয় লাগে আৰু মানে। তাৰপিছত এনেকুৱা হয় যে দিনত মানে ৰাতি শুবলৈ ভয় লাগে, মানে দিনত মনত পৰিলে একো নাই, কিন্তু তাৰপিছত যেতিয়া এনেকৈ ধৰি থাকে ন, যিটো টাইমত এৰ খাই যাব ন, এৰ খাই গ'লে একদম বাচিলোঁ মানে, এনেকুৱা অৱস্থা হয় মানে। বাচিলোঁ দেই, আৰু শুবলৈ ভয় লাগে তাৰপৰা মানে শুবলৈ মন নাযায়। তাৰপৰা ৰাতি হ'লেই চিন্তা হয় কেনেকৈ শুম এতিয়া, সেইবোৰ মানে বেলেগ টেনশ্যন হৈ যায়। তাৰপিছত মই অলপ মানে চাৰ্চ কৰিলোঁ, কিতাপেও চালোঁ, বা এনেকৈ নিজেও এনেকৈ পালোঁ মানে কিতাপত। আৰু মোৰ হায়াৰ ছেকেণ্ডেৰীটো ছাৰ এজনেও কৈছিলে মানে আচলতে হয় কি এইটো। এতিয়া মই কৈছোঁ আচলতে কাৰণটো হয় কি, মই জানো বুলি কোৱা নাই, বস্তুটো মই যেনেকৈ গম পাইছোঁ সেইটো কৈছোঁ। কি হয় মানে, এইটো বস্তু কেতিয়া হয়, যেতিয়া আপুনি খুব ষ্ট্ৰেছত থাকে, যেতিয়া আপোনাৰ খুব চিন্তা হৈ থাকে, খুব আপোনাৰ কিবা কথাত আপুনি ভাবি আছে, কিবা এটা কথাত লৈ একদম খুব ডিপ্ৰেশ্যন আছে, এনেকুৱা টাইপৰ বা কিবা কথা ভয় কৰি আছে, মানে মনত প্ৰেছাৰ পৰি থাকিলে হয় এইটো বস্তু। কি হয়, বা আপুনি দিনত যদি খুব কষ্ট কৰিছে, মেণ্টেলি হওক, মানে বেছিকৈ মেণ্টেলি হ'লে তেনেকুৱা হয়। মেণ্টেলি যদি আপুনি খুব কষ্ট কৰিছে, কিবা কিবি টেনশ্যন পাইছে, তেনেকুৱাবোৰত হৈ যায়।
কি হয় এনেকুৱাবোৰ হ'লে কি হয় মানুহৰ মানে ৰাতি যেতিয়া শুৱে তেতিয়া কি হয় আপোনাৰ যেতিয়া টেনচন ষ্ট্ৰেছ পৰি থাকে ষ্ট্ৰেছ পৰিলে কি হয় গাৰ আপোনাৰ মানে কি হয় আপোনাৰ যিটো আমাৰ গাত এটা বডি প্ৰেছাৰ থাকে বডি প্ৰেছাৰটো কিটো আমাৰ যে হাৰ্টটোৱে বিট কৰি থাকে এইটো আমাৰ যে কয় ব্লাড প্ৰেছাৰটো নহয় জানো সেই প্ৰেছাৰটো কি হয় যেতিয়া আমি এনেকুৱা ষ্ট্ৰেছ লৈ থাকোঁ ৰাতি শুওঁতে কি হৈ যায় মানে আপোনাৰ প্ৰেছাৰটো ল' হৈ যায় প্ৰেছাৰটো মানে আপোনাৰ ষ্ট্ৰেছত থকাৰ কাৰণে কি হয় প্ৰেছাৰ ল' হয় ল' হোৱাৰ কাৰণে কি হয় আমাৰ কি হয় চাব আমাৰ বায়ুমণ্ডলত কিমান গেছ আছে এই গেছখিনি মানে আপুনি ভাবিব নোৱাৰে কিমান হাজাৰ টন আমাৰ ওপৰত মানে প্ৰেছাৰ পৰি আছে গেছৰ প্ৰেছাৰ থাকে আপোনালোকে জানে নহয় বডিটো কি হয় আমাৰ বডি এটা নিজৰ প্ৰেছাৰ আছে মানে কি হয় এইটো ধৰক বায়ুমণ্ডলৰ প্ৰেছাৰ এইটো আমাৰ বডি প্ৰেছাৰ দুইটা লগ লাগি এটা সমান প্ৰেছাৰ হৈ আছে কাৰণে আমি এনেকৈ থাকি পাইছোঁ নহ'লে আমাক চেপেটা কৰি লৈ গ'লহেঁতেন মানে বায়ুমণ্ডলত ইমানে প্ৰেছাৰ আছে আমাৰ বডি প্ৰেছাৰটো মানে আমাক কি কৰে তাৰ লগত মানে ৰেজিষ্ট কৰি দুইটা সমানকৈ এটা মানে হিচাপত ৰাখে এতিয়া কি হয় আমি যেতিয়া ৰাতি কি হয় আমাৰ প্ৰেছাৰটো যেতিয়া ল' হৈ গুচি যায় ল' গুচি গ'লে কি হয় আমাৰ ওপৰৰ বায়ুৰ মণ্ডলৰ যিটো প্ৰেছাৰটো সেইটো বাঢ়ি যায় সেই প্ৰেছাৰটো আমাৰ কি হয় আমাৰ ওপৰত হেঁচাটো পৰি যায় তেতিয়া অলপ কমি বেছি কমি নাযায় মানে ষ্টেজত থাকিলে কি হয় প্ৰেছাৰটো অলপ কমি যায় কমাৰ ফলত কি হয় বায়ুমণ্ডলৰ প্ৰেছাৰটো আমাৰ ওপৰত পৰি যায় পৰি যোৱাৰ ফলত কি হয় আমাক এনেকুৱা লাগে যে কিবা হেঁচাই ধৰিছে আৰু লগতে আমাৰ কি হয় এনেও ভূতৰ ভয় চয় থাকেই মানুহৰ মনত এনেকৈ ভূত কি এনেকৈ ভাবি থাকে ন সেইটো কাৰণে কি হয় মোৰ ধৰক এইবোৰ টাইমত থাকে ন তেনেকুৱা ভয় মানে আৰু মোৰতো মেট্ৰিকৰ আগত হৈছে মেট্ৰিকৰ আপুনি ভাবক মোৰ ইবোৰ টাইমত নহয় যেতিয়া পৰীক্ষা হয় পৰীক্ষাৰ আগত খুব টেনশ্যন ল'লে হয় মেট্ৰিকৰ আগততো চবেই টেনশ্যন লয় মোৰ সেইখিনি খুব টেনশ্যন হৈ আছে সেইটো কাৰণে হ'ল মোৰ একচুৱেলি তাৰপিছত আপোনাৰ কি হয় সেইটো টাইমত মানে সেইকাৰণে লাগে যে হেঁচা মাৰিছে আৰু লগতে আমাৰ মানে ইমাজিনেশ্যন শক্তিটো বেছি নহয় আৰু আপুনি মানুহটো তেতিয়া সম্পূৰ্ণকৈ টোপনি নাযায় আৰু সাৰ পায়ো নাথাকে চিলমিল টোপনি বুলি যে কয় চিলমিল টোপনিতে সপোন দেখা নিচিনা হয় বস্তুটো সেইটো সপোন দেখি থকা নিচিনা লাগিব আপোনাৰ পিছত কিন্তু আপুনি যেতিয়াই ঘটি থাকিব আপোনাৰ এনেকুৱা লাগে যে লাইভ ঘটি আছে মানে আপুনি মানুহটো যেন সাৰ পাই আছে আপোনাৰ লগত যে সেইটো কেছ হৈ আছে লাইভ হৈ আছে মানে আপুনি বৰ বেলেগ এক্সপিৰিয়েঞ্চ এইটো আৰু সেইটো জকাই পোৱা বুলি কয় কিছুমানে খেতৰে পোৱা বুলি কয় আমাৰ অসমীয়া মানুহে সেইটো বিশ্বাস কৰে কিন্তু তেনেকুৱা নহয় নহয় মই গমতে ময়ো বহুত ভয় খাইছিলোঁ মোৰ ভাগৰ এনেকুৱা হৈছে বুলি আৰু পাৰিলে সেইটো টাইমত কি কৰিব লাগে আপুনি হাত ভৰিবোৰ যিমান পাৰে চলাব চাব লাগে মানে যিমানে আপুনি চলাব চাব মানুহটো উঠিবলৈও নিদিয়ে আপোনাক উঠিলে এনেকৈ হেঁচা মাৰি ধৰে যেনে একোৱে হেঁচা মাৰি নধৰে বায়ুমণ্ডলত প্ৰেছাৰটোৱে হেঁচি থাকে সেইটোৱে কথা এইটো ক'লোঁ আপোনালোকে যদি ভিডিঅ'টো চাই ভাল পালে লাইক কমেণ্ট আৰু শ্বেয়াৰ কৰিব আৰু খেতৰ বুলি একো বস্তু নাই আৰু এইটো জকা বুলিও একো বস্তু নাই গতিকে এইবোৰ বিশ্বাস কৰিব নালাগে আজি ময়ো এইটো তেতিয়াৰ পৰা বিশ্বাস নকৰোঁ মানে মই প্ৰথমে ভয় খাইছিলোঁ তাৰপিছৰ পৰা ইমান বিশ্বাস নকৰোঁ এইটো মানে মই এনেকৈ পঢ়িবলৈও পালোঁ তেনেকৈ ছাৰজনেও ক'লে তাৰপিছত মোৰ হয় এইটোৱে হ'ব লাগে এনেকৈ মোৰ মানে বিশ্বাসটো আহিলে যদি আপোনালোকে ভাবিছে যে কথাটো মানে কি যি ভাবিছে আপোনালোকে কমেণ্ট কৰি জনাব আৰু ইমানেই আজিলৈ হ'ব ধন্যবাদ ভিডিঅ' চাব লাইক কমেণ্ট আৰু শ্বেয়াৰ কৰিব আৰু যদি নতুন ছাবস্ক্ৰাইব কৰি দিব আৰু লগতে বেল আইকনটো দবাই দিব ধন্যবাদ